নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছোঁ আপোনালোকৰ মোৰ এই চেনেলটোলৈ তথা ভিডিঅ'টোলৈ। আমি এতিয়া কথা পাতিম গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুইটমেণ্ট 2018। তাত পোষ্ট ওলাইছিলে, কপিছ ওলাইছিলে, টাইপিছ এনেকৈ আপোনালোকৰ 158টা পোষ্ট ওলাইছিলে। আৰু মই ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' বনাইছোঁ, কিন্তু মোক বহুত ছাবস্ক্ৰাইবাৰে সুধি আছে কমেণ্ট কৰি যে পোষ্টবিলাক কোন কোন ডিষ্ট্ৰিক্টত ওলাইছে বা আমাৰ ডিষ্ট্ৰিক্টত ওলাইছে নে, এনেকৈ ডিষ্ট্ৰিক্টবিলাকৰ নাম কৈ পিনি মোক সুধি আছে। গতিকে আপোনালোকক এতিয়া মই জনাওঁ যে গুৱাহাটী হাইকোৰ্টত কি পোষ্ট ওলাইছে আৰু কেনেকুৱা মই সোনকালে আপোনালোকক জনাই দিছোঁ। পোষ্টটো আপোনালোকক আপডেট কৰিছিলে 14 তাৰিখে আৰু আপোনালোকৰ 16 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট ডেট 27 নৱেম্বৰ। গতিকে আপোনালোকে 27 নৱেম্বৰলৈকে এপ্লাই কৰি ল'ব গুৱাহাটী হাইকোৰ্ট পোষ্টটোত। এতিয়া মই বাকীখিনি আপোনালোকক কৈ দিছোঁ। আৰু পোষ্টবিলাক আপোনালোকৰ অল আছামত ওলাইছে, আৰু অল আছামৰ সকলোবিলাক ডিষ্ট্ৰিক্টত প্ৰত্যেকটো সংখ্যাটো বেলেগ বেলেগ। কোনোবা ডিষ্ট্ৰিক্টত 10টা, কোনোবা ডিষ্ট্ৰিক্টত 5টা, আৰু কোনোবা ডিষ্ট্ৰিক্টত হয়তো 4টা এনেকৈ আছে। আৰু এইটো কাৰণে হয়তো বহুতে বুজিব পৰা নাই। গতিকে আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনটো চেক কৰিব। মই কোনখন জিলাত কিমানটা পোষ্ট ওলাইছে সকলোখিনি ডিটেইলছ আপোনালোকক ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম দীঘলকৈ। আপোনালোকে নিজে ডাইৰেক্টলি চাই ল'ব পাৰিব। এনেকৈ দিছে আপোনালোকৰ সংখ্যা দিছে 2টা 3টা এনেকৈ আপোনালোকৰ টোটেল 23খন জিলাত ওলাইছে পোষ্ট। তাৰ কাৰণে আপোনালোকক মই কোৱালিফিকেশ্যনটো জনাই দিছোঁ। পোষ্টটো এইটো LDA কপিছ আৰু টাইপিছ 14,000 টকাৰ পৰা 49,000 টকা দৰমহা দিব। লগতে গ্ৰেড পে'টো দিছে 6,500 টকা। তাৰপিছত আপোনালোকৰ গ্ৰেজুৱেটেড পাছ কৰা হ'ব লাগিব। বয়স আপোনালোকে 44 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যদি ST SC OBC MOBC হয় তেতিয়াহ'লে 3 বছৰ 5 বছৰ ৰেহাই পাব। টোটেল ভেকেঞ্চি আছে 158টা, অৰ্থাৎ 158টা আছে। তাৰপিছত মেইন এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে আপোনালোকৰ কেণ্ডিডেট গ্ৰেজুৱেটেড পাছ কৰিব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেটেড পাছ কৰিলেও হ'ব। লগতে আপোনালোকৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব মিনিমাম 6 মন্থৰ। চ' আপোনালোকে গম পালে, গ্ৰেজুৱেটেড প্লাছ লগতে এখন কম্পিউটাৰ ডিপ্ল'মা হ'লে আপোনালোকে পোষ্টটোত এপ্লাই কৰিব লাগিব, আৰু অনলাইন যোগে এপ্লাই কৰিব লাগিব। লগতে আপোনালোকে এটা নোট দিছে, এইটো যোনটো আমাৰ ষ্টেটৰ লেংগুৱেজ হয় অসমীয়া, সেইটো জানিব লাগিব। অসমীয়া একচুৱেলি চবেই জানেই। চ' এতিয়া আপোনালোকৰ ছেকেণ্ড আহিলে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ কমন ৰিটন টেষ্ট হ'ব, আৰু ছেকেণ্ড ভাইভা টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ 2 ঘণ্টা থাকিব এক্সামটো, 120 মাৰ্কছ থাকিব। জেনেৰেল ইংলিছৰ 50 মাৰ্কছ, জেনেৰেল নলেজৰ আৰু কম্পিউটাৰ 30 মাৰ্কছ থাকিব। জেনেৰেল এপিটিউড থাকিব 20 মাৰ্কছ। তাৰপিছত আমাৰ যিটো অসমীয়া ভাষাৰ তাৰ আহিব 20 মাৰ্কছ। তাৰপিছত ভাইভা ভইচ হ'ব। তাৰপিছত আপোনালোকৰ এপ্লাই কেনেদৰে জনাব, সেইটো যিটো অফিচিয়েল ৱেবছাইট আছে গুৱাহাটী হাইকোৰ্টৰ, এই অফিচিয়েল ৱেবছাইটৰ মাধ্যমেৰে আপোনালোকে আবেদন জনাব লাগিব। আৰু ST SC কাৰণে আপোনালোকক 150 ৰুপিজ দিছে। আৰু যিসকল জেনেৰেল তথা OBC MOBC তেওঁলোকে 300 টকা দি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব, বেংকৰ যোগেদি দিব পাৰিব। আৰু যেতিয়া আপোনালোকৰ এক্সাম ডেট আহিব তেতিয়া আপোনালোকক জনাই দিব SMS যোগে। আপোনালোকে যিটো মেছেজ বা ইমেইল দিব সেইটো যোগে আপোনালোকক জনাই দিয়া হ'ব। চ' এতিয়া ইমানেই ভিডিঅ'টো। আপোনালোকে অলৰেডি গম পালে অনলাইন যোগে এপ্লাই কৰিব লাগিব। গ্ৰেজুৱেটেড আৰু কম্পিউটাৰ হ'লে আপোনালোকৰ হৈ যাব। লগতে আপোনালোকৰ যোনকেইখন ডিষ্ট্ৰিক্টত ওলাইছে মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম দীঘলকৈ, আপোনালোকে ইজিলি চাই ল'ব নিজে। চ' এতিয়া ভিডিঅ'টো ইমানেই। ভাল লাগিলে ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব, আৰু যিকোনো ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ছাইডত যিটো বেল আইকন ওলাব সেইটো দবাই দিব। থেংক ইউ।